শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পম্পী শইকীয়াৰ ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক লৈ আহিছোঁ বোৱা কাপোৰ ভিডিঅ'লৈ। আগতে মই আপোনালোকক বোৱা মেখেলা চাদৰৰ ভিডিঅ' দিছিলোঁ। আজি মই আপোনালোকক দেখুৱাব লৈছোঁ বোৱা কেইখনমান চাদৰ। আৰু ভিডিঅ'টো পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ এইখন চাদৰ। এইখন আছে আশী পকোৱা আৰু মাজতে পকোৱা সূতা মাজে মাজে দি দিয়া হৈছে ঘৰ কৰি। আৰু এই মাজে মাজে মই এনেকৈ গাড়ী দি দিছোঁ চিধাকৈ। চাদৰখন খুব ধুনীয়া আৰু খুব মানে আৰামদায়ক, পিন্ধিবলৈ খুব আৰামদায়ক এইখন ভিডিঅ'টো। আৰু মই দ্বিতীয়তে আপোনালোকক দেখুৱাব লৈছোঁ এইখন চাদৰ। সেইখন চাওকচোন, এইখনো মানে আশী পকোৱাৰ হয় আৰু মাজে মাজে এনেকৈ ঘৰ কৰি দিয়া হৈছে আৰু এনেকৈ বুটা কৰি দিয়া হৈছে, দুকণি কৰি গুণাৰ দিয়া আছে। চাদৰখন মই আপোনালোকক মেলি দেখুৱাইছোঁ আৰু এতিয়া এইখন মই মেলি দেখুৱাইছোঁ। মাজে মাজে মই এনেকৈ দেখুৱাই দিছোঁ, এনেকৈ দি দিয়া হৈছে আৰু দহিও বাতি থোৱা আছে ধুনীয়াকৈ। চাদৰখন খুব ধুনীয়া। আৰু মই আপোনালোকক এইবাৰ দেখুৱাব লৈছোঁ এইখনো আশী পকোৱা হয় আৰু মাজত পকোৱা সূতাৰ বগা পকোৱা সূতাৰ দিয়া হৈছে। চাদৰখন মই আপোনালোকক মেলি দেখুৱাই দিছোঁ। ইয়াত মানে মাজত বুটা দিয়া নাই আৰু কিনাৰটো আপোনালোকে চাওক। ইয়াত মই চাইড পটি লগাই লৈছোঁ আৰু এই কাষত ওপৰত 2 লাইন দিছোঁ আৰু আগটো আপুনি চাওক, আঁচলটো এনেকৈ দি দিছোঁ। আশী পকোৱাৰ চাদৰবিলাক খুব ধুনীয়া লাগে আৰু পিন্ধিবলৈ খুব আৰাম। আৰু কি হয় জানেনে, আশী পকোৱা চাদৰখন আপুনি যিমানেই ল'ব, যিমানেই ধুই যাব, সিমানেই ধুনীয়া বগা হৈ যাব। আৰু এখন মই আপোনালোকক দেখুৱাইছোঁ, এইখন আছে কমলা ৰঙৰ জোৰ দিয়া আৰু এখন কেচ বচা, এখন মোৰ মায়ে বৈছিলে। চাদৰখনো খুব প্ৰিয় আৰু খুব ধুনীয়া আৰু এনেকৈ ইয়াৰ মাজৰ এই গৰিয়ালি কৰা ডিজাইনটো ধুনীয়া। চাদৰখন মেলি দেখুৱাইছোঁ অকণমান। এয়া মই মেলি দেখুৱাইছোঁ আপোনালোকক, চাওক। মাজে মাজে কেচ দিয়া হৈছে আৰু চাদৰখনৰ ডিজাইনটো ইয়াৰ পাৰীৰ জোৰটো কমলা ৰঙৰ আৰু ইয়াত এনেকৈ গুণাৰ দিয়া হৈছে। চাদৰখন খুব ধুনীয়া। আজি মই এই 4খন চাদৰে আপোনালোকক দেখুৱালোঁ। আগলৈ মই এনেধৰণৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। এইখন দেখিছেনে, এইখন চাদৰ আৰু এই পিংক কালাৰখন, এই দুখন মই নিজে বৈছিলোঁ আৰু সেউজীয়াখন আৰু কমলা ৰঙৰখন মোৰ মায়ে বৈছিলে। আৰু এই চাদৰকেইখন মোৰ খুব প্ৰিয়। এতিয়ালৈকে মই বাৰু পিন্ধা নাই। আৰু আজি বোৱা চাদৰৰ ভিডিঅ'টো আপোনালোকে চাইনো কেনেকুৱা পালে আৰু চাদৰকেইখন কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিব বিচাৰিছোঁ আৰু পুনৰ আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।